হাই ফ্ৰেণ্ডছ, মই ঘৰলৈকে আজি আহিম বুলি ক'লোৱে তেতিয়া অথনি তো মই ঘৰলৈকে আহি পালোঁ। আহি পাই আপোনাৰ সোমাই আপোনাৰ মই কৈছিলোঁৱে আজি মাৰ অকণমান গাটো বেয়া। গা বেয়া মানে সত্ৰলৈকে গ'ল যে, বহুত মানে কি লং জাৰ্ণি যে, এতিয়া বয়সো হৈছে যিহেতু লং জাৰ্ণি, চ' মাৰ মানে অকণমান জ্বৰ, গাৰ বিষ হৈছে। আহিয়ে আমাৰ ছোৱালী ড্ৰেছ চেঞ্জ কৰি এয়া একদম ফিল্ম চোৱাত তাই লাগি গৈছেগৈ। আমাৰ এইজনী বেমাৰী হৈ কিন্তু তথাপি উঠি মানে সেয়াই আৰু মাইকী মানুহবিলাক তেনেকুৱাই না, মহিলাবিলাকে মানে কি দেখাই দি নোৱাৰিলেও কৰিবলৈ উঠে। এইজনী গা বেয়া হৈ অৱস্থাই নাই, গেঠাই আছে, তাকে খবৰ ল'বলৈকে আহিলোঁ। আজি আমাৰ কুকমেন কোন? অনদিনা মানে কি মায়ে বনায়, আজি মাৰ গা বেয়া যিহেতু আজি আমাৰ কুকমেন হ'ল মাই লিটিল চিষ্টাৰ। তাই পূৰা ৰান্ধি আছে। এইপিনে দাইল সম্ভাৰ দিছে, উতলিব আৰু এইপিনে তাই আপোনাৰ পূৰা চিকেন বনাত লাগি আছে। এয়া চিকেন ফ্ৰাই কৰি আছে। বনাবলৈ জানে কিন্তু নবনায়, হেলা কৰে। তাকে ছোৱালী থাকিলে অকণমান হেলা ভাৱটো চবৰে থাকে। মাকৰ লগত থাকে যিহেতু মাকে কৰি দিয়ে না। আজি তাইৰ হাতে দিয়ে বোলো সোৱাদ লৈ ল'ম কেনেকুৱা বনায়। এনে তাই ভালে বনায়, তন্দুৰী চন্দুৰীও কেতিয়াবা বনায় না, আৰু আপোনাৰ স্মোক চিকেনো বনায়, টেষ্টিয়ে বনায় তাই। কিন্তু আৰু চবৰে মাক থাকিলে আৰু হেলা আৰু এইটো তাকে বনাই আছে। আৰু তাই আৰু কিবা কিবি বনাব, তাই কি বনায়, ৰাতিৰো কিবা কিবি থকা বুলি কৈছে মায়ে। আছে, তাইক অল দ্য বেষ্ট দিছোঁ, বনাই থাকা। মাজে মাজে মোক মাতি আছে মানে কি ডাইৰেকশ্যন দিবলৈকে। মাজে মাজে কাম কৰাতো লাগি আছোঁ আহি পেলাই। হেল্ল' গাইজ, বিহু আহি পালেহি আৰু হৈ দিয়ক, তাই বিহু একদম ততে নাই, পূৰা গাত লাগিছে আৰু আহিয়ে পালে বোলো বিহু বেছি দিন নাইয়ে। আজি আপোনাৰ এইপিনে বাৰ্থডেও আহি আছে গাইজ। তাইৰ আপোনাৰ বাৰ্থডেও আহি আছে। বাৰ্থডে চেলিব্ৰেশ্যন বাৰু ভিডিঅ' আপোনালোকৰ আগলৈ কি দেখুৱাম আৰু নহয়, বাৰ্থডে চেলিব্ৰেশ্যন নহ'লেও বনাব লাগিব ন। দালিখিনি পিনে ধ্যানেই দিয়া নাছিল মই। তো আৰু লগ পাম আপোনালোকক।